खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव बड'लेण्ड बुब्लिनि स्टुडिअ'आव आं जेंग्रें नार्जारि बिपिएफ सरकार खुंनाय समावनो थामहिनबा 2008 आरो 2019 समनि खामानि चिरां जिल्लानि गोदान गरसिंफारा गामियाव दोंसे लामाया बिपिएफनि आमोलावनो जागायनाय लामा नाथाय बे लामाया गोलाव सम गोग्लैसोनानै थानाय लामाखौ आबुं महर मोनैनि थाखाय सानैसो सुबुङा फेसबुकनि गेजेरजों बे लामाया 50% जायाखै होनना अजद दैखांदोंमोन। थार बाथ्राया जाहैबाय दिनै बे गामिनि रायजो राजाफोरा ज' ओंखारना बे खामानिखौ 50% जायाखै बुंनाय अजद दैखांग्रा सुबुंखौ सोंखारिदों। बे लामाया 70% जाफुंबाय होनना ओनसोलनि रायजो राजाफोरा फोरमायदों। दैज्लां बोथोर जानाय लेखा दुब्लि बारियाव माइ आबाद थानायनि जुनै खामानिखौ आवगायनो हायाखै होनना फोरमायदों। दैज्लां बायनाय लोगो लोगोनो खामानिखौ आवगायगोन होनना बे गामिनि सुबुंफोरा फोरमायो। जायगानि सुबुंफोरा फोरमायनाय बादिब्ला बे खामानिया बिल मोनैनि जुनै आबुं महर मोननो हायाखैमोन आरो गोदान सरकारा बिलखौ होनायाव बे खामानिखौ दै राननाय लोगो लोगोनो मावफुंगोन होनना खोथा होयो। बे समाव बड'लेण्ड बुब्लिनि गेजेरजों रायजो राजाफोरा मा फोरमायदों फै मिथिना लानि। এতিয়া এই ৰাস্তাটো কামটো কৰিম কামটো বৰ্তমান এই আগৰতো এই ৰাস্তাখিনি এতিয়া আমি ইয়াত আছে এই ৰাস্তাটো আলি নিচিনা আছিল ইয়াৰ পৰা বনাই কিনে কালভাৰ্ট একটা আছিল এটা বনাইছোঁ আৰু পিছততো পইচা টকা মোৰ হাততো নাই তো একবাৰ বিল পাইছে এইটোতো চব ঋণত আছিল ঋণৰ পৰা সব ই কৰি দিছে এতিয়া বাকী আছে দুটা হিমপাইপ কালভাৰ্ট এইটো কেনেকৈ বনাব পাৰিম এতিয়াতো বাৰিষা টাইম ধান আছে আৰু ধানটো নষ্ট হ'ব পানী আছে যদি ইয়াক যদি ফাইলিং খুলিব লগা হয় ধান খেতি বাৰীটো নষ্ট হৈ যাব ইয়াৰ কাৰণে আমি বনোৱা নাই এই মাহতে বনাম কৈছে অলৰেডি মানে কণ্ট্ৰেক্টাৰৰ লগত আলোচনা কৰা হৈছে 55,31,150 টকা 1200 মিটাৰ আছে 1200 মিটাৰ হয় ফৰেষ্ট এইটো বিষয়ে আমি কি ক'ব ইহঁতক বা কিবা মোৰ ওপৰত ষড়যন্ত্ৰ লগাইছে মইতো এইটোতো ক'ব নোৱাৰোঁ ৰাজ্যকো মই আগত বুজাই দিছোঁ এই ৰাস্তাটো ইমান মানে কামটো কৰিম বুলি এতিয়াতো বাৰিষা টাইম আহিছে তো আমিতো কামটো এতিয়াতো নোৱাৰোঁ এইটো মানে আগৰ চৰকাৰ আছিল এই সময় পাৱা এতিয়া নতুন চৰকাৰৰ লগত আলোচনা কৰি এই কামটো উঠাই দিম বুলি কৈছোঁ মই 18-19 সম্পূৰ্ণ হোৱা নাই মানে বিলটো মানে আদ্ৰা আছে না বিলটো আদ্ৰা আছে মানে মোৰ হাততো পইচা টকা নাই পইচা টকা থাকিলেহে আমি সম্পূৰ্ণ কামটো উঠাই দিলে হ'ল কিবা স্যার এইটো কিবা কথা অলৰেডি ৰাইজে জানে এই কামটো বাৰিষা হয় বুলিয়া হোৱা নাই আৰু পইচা টকা আগত বিল পাইছিলে বিল পোৱা সময়ত ঋণ আছিলে বহুতখিনি এই কামতে বিষয়ে ঋণ হৈছিলে পাথৰ ফিলোৱা বালু ধাৰ লোৱা বহুত আছিল এইবিলাক দি দিতে কিবা পইচা শেষ হৈছে পইচা শেষ হোৱাৰ মাজত আৰু এতিয়া এই সময়তে এই যে বাৰিষা চিজন আহিছে বাৰিষা চিজনত কেনেকৈ কাম কৰে আৰু এই যে কিবা আজি ৰাতি না যোৱাকালি ৰাতি মিডিয়াক না কিবা অপজিশ্যন আহিছিল এইটো মই জানা নাই ৰাইজেও নাজানে গাঁওবুঢ়াবিলাকেও নাজানে আৰু এইটো কাম নকৰিম বুলিয়া নহয় কাম কৰিম এইটো কাম কৰিম বাৰিষা চিজনত বুলিয়া কৰা নাই আৰু এতিয়া পানী শুকাইলে আমি লগে লগে কাম কৰিম আপোনালোকে আহিছে যদি চাবা মন খোজো চাব পাৰে এই আগতলৈকে হৈছে কামটো ইয়াৰ পৰা না আছিল ছাৰ এই ঘৰ দেখিছে না খুঁটি পৰা এইফালে তাহলে ইয়াতো চেংচনটো তাহলে আমি ভাবিছে এইফালে কেনেকা গেপ থাকিব মই তাৰ পৰা কাম কৰিম পিছত এইফালে আগুৱাই যাম তাহলে কামটো অলৰেডি পাথৰ ফেলা হৈছে মাত্ৰ হোম পাইপ কালভাৰ্ট হোৱা নাই এইবিলাক বাকী আছে ফৰেষ্টৰ আছিল নিউ গৰচিংপাৰা ভা হাউচটো মোৰ নাম যেনেবা আৰু এজন মংগল হাউচ এই নাম আছে এইটো সেকশনটো আছিল 18-19 ফৰেষ্ট ফাটৰ আছিল আৰু এইটো আমাৰ ৰাজৰ দক্ষিণা শ্ৰেণীৰ মানুহ ৰাস্তা এই আলি চিষ্টেম আছিল এই পূব সাইড আলি চিষ্টেম আছিল আৰু এই কামটো আমি 75 নাইবা 75-80% লৈকে কাম কৰিছোঁ আৰু
এইটো পাৰ্চনেল ইমানলৈকে কাম কৰিছোঁ। এই কাম কৰাটো এতিয়া 2টা হোম পাইপ বাকী আছে আৰু এইটোৱে এই 1 সপ্তাহ নহয় 2 সপ্তাহ ভিতৰতে কামটো অলৰেডি কমপ্লিট কৰি দিম। আৰু এইটো আমাৰ যিটো আগত অলপ বিল পাইছিল, এই বিল পাইখিনি আমি বহুত খৰচা আছিল। এনে আলি চিষ্টেম ৰাস্তা, এই ৰাস্তা আমি বেলেগৰ পৰা ধাৰ আছিল, ঋণ আছিল, এনেকৈ কৰিখিনি আমি কামটো উঠালোঁ ৰাইজৰ দুখীয়া শ্ৰেণীৰ কাৰণে। তো মোৰ নাম মংগল টুডু আৰু ছিকিমটো আমি আনিছিল এই ছিকিমটো। আৰু এইটো ছিকিমটো আগত BPF চৰকাৰৰ ছিকিমটো আছিল। তাৰপিছত এই ছিকিমটো যিটো যিটো এতিয়া যে মিডিয়া কৰিছে আৰু এজন পোৱাতে নাকি আমি গোটেই ৰাজক গম নাপায়। এইটো নিজৰ হিচাপত কি পলিটিকেল বা নিজৰ আছে, এই পলিটিকেল হিচাপত চিষ্টেম সেইটো মূল মিডিয়া কৰিছে। তাতে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিটো এতিয়া চৰকাৰত যায় সেই মানুহটো ইয়াতে মেম্বাৰ হ'ল, তাতে একো আমাৰ গাঁও বুঢ়া নাজানে, এটাই কথা। আৰু আন কথা হ'ল যিটো আমাৰ চৰকাৰী গাঁও বুঢ়া হৈ আছে এতিয়া, আমি গোটেই ৰাজক নাজানো। তো এইটোৱেই কাৰণে কিবা নিজৰ মনত কিবা এটাৰ বহুত ধ্বংসৰ কাৰণে সেইটো মানে মিডিয়া কৰি আছে। কামটো 100% কাম, আৰু এই কামটো আমি কৰি যাম। এই 2 সপ্তাহ পিছত এই হোম পাইপটো লগাই দিম, কামটো উঠিম। 1.200 মতলব 1200 মিটাৰ লগা এতিয়া নাই বৰ্তমান। যি হোম পাইপ লগাব তাতে অলপ লগাই দিলে হ'ল, আৰু যি বানপানী দি গৈছে তাতে আমি নিকাল কৰি দিম। এই হোম পাইপ লগা সময়তে কৰি দিম এই কামটো।